কমেণ্ট। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি এটা নতুন জেগাত আহিছোঁ আৰু আপোনালোকৰ সদায় এটা ব্লগ শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভাল পাব, আৰু যদি ভাল পায় প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ ইউটিউব চেনেলটো। আজি ব'লক আৰু বাকীখিনি দেখাম, আৰু কি কি কৰিলোঁ, কি কি নাই কৰা আপোনালোকক সকলো দেখাম। আৰু আমি আজি য'ত আছোঁ সেইটো এটা ভিউটো দেখাই দিছোঁ, চাওক বহুত ধুনীয়া হয়। এই জেগাখিনিক কোৱা হয় জয়সাগৰ দলনিও কোৱা হয়, আৰু এই পুখুৰীটো কোৱা হয় ভৰালী বৰুৱা পুখুৰী। ইয়াৰ লগত জড়িত কাহিনীবোৰ আপোনালোক সকলোকে দেখাবলৈ শুনাবলৈ চেষ্টা কৰিম। তো ব'লক অলপমান ভিউটো চাই লওঁ। আৰু আজি মোৰ কেমেৰা পিছফালে আছে চানি, তো হেল্ল' কৈ দিয়া বেক চাইডৰ পৰা। হাই তো ব'লক এটা ভিউটো দেখাই দিম। কোৱা কোৱা। তো এপাক ধুনীয়াকৈ এফালে এপাক ঘূৰি আহিমগৈ। কাৰি এয়া খানা আগতে খাই থোৱাই হৈছিল বাৰু, বহুতে খাই থোৱা আছিলে। হয় নেকি? ইয়াতো আহে ন? ইয়াৰ লগত জড়িত কাহিনী এটা আছে বাৰু, তো আপোনালোকক সকলোকে ডিটেইলছত ক'বলৈ অলপমান ট্ৰাই কৰিম। মই জনামতে এইটো বহুত হিষ্ট্ৰিকেল এৰিয়া হয়, আৰু ইয়াত এটা মোক এই গোটেইখিনিক কয় জয়সাগৰ দলনি, আৰু এই পুখুৰীটোক কয় ভৰালী বৰুৱা পুখুৰী। ইয়াত বহুত চাফা কৰি দিছে ন, এতিয়া বেছি ধুনীয়া হৈ গৈছেগৈ। আৰু যেতিয়া অকণমান বাৰিষা কাল হৈ থাকে তেতিয়াতো অকণমান গছ চছ বেছিকৈ থাকে ন, এতিয়া শুকান হৈ আছে পূৰা। এয়া চব খানা খুৱাই আৰু বহুত আছে। ইমান জিলিকিছে ৰ'দ পৰিছে ন। আমাৰ লোকেশ্যনটো হৈছে সেই তাত, আৰু আমি এইপিনৰ পৰা ধুনীয়াকৈ এপাক ঘূৰিব আহিছোঁ এনেই। আমি লগতে বগৰী খাবলৈ আহিছোঁ সৌৰভৰ লগত। বগৰী ইয়াৰ বগৰীবিলাক বহুত মিঠা হয়, আপোনালোকে খাব পাৰে। মানুহৰ নিচিনা প্লেচটো বহুত ধুনীয়া হয়। তোক ভ্লগিং কৰিব পাৰিবি আৰু। মোবাইলত চাইহে শুনিছোঁ। ৱেলকাম টু ছেকেণ্ড চেনেল ডিম্পুজ ব্লগ। এইফালে দেখাই দেখাম পথাৰ হয় তাৰ মাজত। মজা লাগিছে ন প্লেচটো। অলপ পিছত তুমি নমস্কাৰ খুশি খুশি
কি কৰিছা আমাৰ পুৰা সানগ্লাস পিনি ফটো এটা চলি আছে লোকৰ সানগ্লাস লৈ পেলাই লাজ পোৱা নাই তই কি কৰিছ হাই দিয়া তাৰপিছত যে দুধ হোৱা না ফেমাস কৰি দিম তক মই ফেমাস কৰি দিম তই কি কৰিবি ব্লগ ল এখন ল হাই কোৱা ইয়াৰ চেনেল প্লিজ সাবস্ক্ৰাইব নকৰিব আৰু লাইকটো একদম নকৰিব মই ভাইৰেল কৰি দিম কিন্তু আৰু কি কমেন্ট একো নিদিবি মোৰ কথা সলাই কৰি দিবি নেকি মানুহ যদি এইখিনি পাই দিলে সলাই দিম আৰু ইহঁতৰ এটা দৰাৰ প্ৰয়োজন হৈছে পিছ লাগিলে ইহঁতক লৈ যাওক তোমাৰ বুকিং আছে নি মই কেলা হাঁড়িডাল পালো বে কেবিখিনি খাম নাই কেলা মই কেলা ভাল হৈছিল বে বৰুৱা আহিলে নাই নেমু এইখিনি হ'ব নাই বৰুৱাক দিয়া নহয় জানা কি হ'লগে মানে কি হ'ল আমাৰ সৌৰভ আঙুলি চিপি চিপি খাই আছে সৌৰভ আঙুলি চুপি চুপি খাই আছে এটা আমাৰ লংকি ভাত সিজিলে এবাৰ খাই দিয়া এয়া এক গহৰি বনোৱা মানুহ এয়া মাংস পুৰা চিলেক্ট কৰি আছে বাইদেৱে এয়া বাইদেৱে হাৰ্ডিখিনি গিলাচত পেলাইছে
বাই বাই দিদা বাই 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 কানেকা বাই 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 গুড নাইট টাটা গো কেনেকুৱা লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব Okay, thank you so much. Bye bye. চেন্দেলত পেলাইছো